অসমৰ সকলোৰ কাৰণে এটা গৌৰৱ আৰু ভাল দিন। আমাৰ নৰ্থ ইষ্ট মিলিটাৰী স্কুল বিজনী যিখন শিক্ষানুষ্ঠান অলৰেডি আমাৰ সৈনিক স্কুল বোৰ্ড ভাৰতবৰ্ষৰ আমাক এফিলিয়েশ্যন কৰিছে আৰু তেখেতে আজি আহি আমাৰ যিটো একাডেমিক ভৱন নতুনকৈ আমি নিৰ্মাণ কৰি ওলাইছোঁ, সেই ভৱনটো তেওঁ মুকলি কৰি থৈ গ'ল। গতিকে এটা মাইল খুঁটি আমাৰ কাৰণে আৰু গভৰ্ণৰ যিহেতু আহিছে তেখেতৰ ব্লেছিং আমি পাইছোঁ আৰু গভৰ্ণৰ চকুটো আহিল। গতিকে এইটো এটা বহুত ডাঙৰ কথা যে আমি যিহেতু এইটো এটা প্ৰাইভেট ট্ৰাষ্ট, কিন্তু ইয়াত আমাক সকলোৱে সহায় কৰিছে। গভৰ্ণৰো সহায় কৰিছে, আমাৰ মাননীয় চিফ মিনিষ্টাৰক সহায় কৰিছে, আগৰ চিফ মিনিষ্টাৰক সহায় কৰিছে, NRLক সহায় কৰিছে। কিন্তু সকলো সহায় সহযোগত বৰঙণি যোগেদি আমি এই শিক্ষানুষ্ঠানটো গঢ়িছোঁ। গতিকে গভৰ্ণৰ যে এই আমাৰ শিক্ষা ভৱনটো আজি তেওঁ ইনগ্ৰেশ্যন কৰি থৈ গ'ল, এইটো কাৰণে আমাৰ সকলোৰে কাৰণে আজি এটা বৰ ভাগ্য দিন। আমি বহুত উৎসাহিত হৈছোঁ আৰু আমি এই উৎসাহৰ যোগেদি আমি সকলোৱে যাতে এই শিক্ষানুষ্ঠানটো ভাৰতবৰ্ষৰ মানচিত্ৰত এখন লেখত ল'বলগীয়া সৈনিক স্কুল হিচাপে যাতে গঢ় দিব পাৰোঁ, তাৰ কাৰণে আমি এতিয়া সাহস পাইছোঁ। কাৰণ এইখন অসমত 1964 পিছত ছেকেণ্ড সৈনিক স্কুল। গতিকে এইটো গোটেই অসমবাসী এটা গৌৰৱৰ কথা যে এখন 2 নম্বৰ সৈনিক স্কুল, তাতে আকৌ বিজনী আমাৰ BTRত হৈছে। এইটো আমাৰ সকলোৰে কাৰণে গৌৰৱ আৰু আমিও গৌৰৱান্বিত আৰু সঁচাকৈ আমাৰ সকলোৱে আজি আনন্দৰ দিন, আমাৰ ভাল লাগিছে। মই এই চেগতে সকলোকে শুভেচ্ছা যাচিছোঁ আৰু আশীৰ্বাদো বিচাৰিছোঁ যাতে আমি এই শিক্ষানুষ্ঠানটোক ভালদৰে গঢ় দিব পাৰোঁ।